অকণমান ফ্ৰেছ হৈ আমি তাজমহল দৰ্শন কৰিব যাম। সব মানুহবোৰ মন্দিৰ দৰ্শন কৰি ভাগৰি জুগৰি পাছফালে মনে মনে বহি আহি আছে। তো বলক আমিও আগবাঢ়ো। আগ্ৰা আহি পাইছোঁ জাষ্ট, আৰু সময় 2টা বাজিছে। আগ্ৰা পৰা অলপ সোমাই যাব লাগে তাজমহললৈ, অলমষ্ট 13 কিলোমিটাৰ। আৰু এয়া মেপত আমি লগাই লৈছোঁ। যমুনাৰ একদম পাৰত আছে, আপোনালোকে জানে। অলপ ভিতৰলৈ সোমাব লাগিব এতিয়া। 2:30মান বজাত তাজমহল আমি গৈ পাব লাগে। তো আগ্ৰাখন অলপ চাওক ভিউবিলাক, তাৰ পাছত তাজমহলত গৈ আপোনালোকক দেখাই আছোঁ। আমি জাষ্ট তাজমহল আহি পালোঁ। তাজমহললৈ যোৱাৰ 0.5 কিলোমিটাৰমান আগতেই গাড়ীৰ পাৰ্কিংটো আছে। ইয়াতে আপোনালোক যদি আহে গাড়ীবোৰ ৰাখিব লাগিব। আৰু এতিয়া সময় হৈছে 3:19। আৰু ইয়াৰ পৰা বেটাৰী কাৰ পায় আপোনাৰ। সেই কাৰবিলাকত আপোনালোকে যদি ভাবে খোজকাঢ়ি নাযাওঁ, তেতিয়া বেটাৰী কাৰ চলে। সিহঁতে ডাইৰেক্ট তাজমহললৈকে আপোনালোকক লৈ যাব। আৰু এজনকৈ মানুহৰ 20 টকাকৈ লয়। আৰু ইয়াতে পাৰ্কিং ফিজ হৈছে 100 টকা। তো আৰু বেছি পলম নকৰোঁ, কিয়নো তাজমহলৰ গেট বন্ধ কৰি দিয়ে 4:30মান বজাত। অলৰেডি 3:30 হ'ব হ'ল। তো ব'লক যাওঁ। আৰু আজিৰ এই ব্লগটোৰ চবচে ইণ্টাৰেষ্টিং পাৰ্টটো, যিটো তাজমহল মই প্ৰথমবাৰ আহিছোঁ। আৰু আপোনালোকেও যোন অহা নাই, ইয়াতে চাওক ভিডিঅ'ৰ জৰিয়তে। চেষ্টা কৰিম ভালদৰে ভিডিঅ'বোৰ ল'বলৈ। আৰু এইখিনিলৈকে ভিডিঅ'বোৰ চাই থকাৰ কাৰণে ধন্যবাদ। তাজমহল চাম, তাৰ পাছতহে লাঞ্চ কৰিম। আৰু যদি সময় হয় তেতিয়া অলপ ওচৰে পাজৰে যদি কিবা চাবলগীয়া বস্তু আছে চাম, কিয়নো আমাৰ ওলাই আহোঁতে অলপ দেৰি হ'ল। গতিকে চান্স খুব কমেই আছে, কাৰণ 3:30 বাজিব হ'লেই। ইয়াতে মনুমেণ্টবোৰ সোনকালে বন্ধ হৈ যায়। তো ব'লক বেছি পলম নকৰি ইয়াতে আমি আগবাঢ়োঁ। আমিও বেটাৰী ৰিক্সা ল'লোঁ। ক'লোৱে আগতে যে 20 টকাকৈ লৈছে আমাৰ। এয়া বিন্দু আকৌ ক'ত গৈ আছোঁ আমি? ক'ত গৈ আছোঁ? বা বৰ্মা। তো ব'লক, তাজমহল বেছি দূৰ নাই, 0.5 কিলোমিটাৰমান হ'ব। এইখিনি আৰু খোজকাঢ়িব মন যোৱা নাই আমাৰ। তো বেটাৰী ৰিক্সাতে যাওঁ, তাজমহল গৈ আপোনালোকক দেখাই আছোঁ। আৰু এটা কথা, আমি টিকটবোৰ অনলাইন কৰি আহিছিলোঁ, কাৰণ ইয়াতে আপোনালোক যদি আহে টিকেট কাউণ্টাৰত লাইন পাতিব লাগিব। আৰু আমাৰ অনলাইন টিকেট অলৰেডি কৰিছিলোঁ। তো আমাৰ টিকেটবোৰ আছে মোবাইলত, এনেকৈ দেখাম। আৰু এজন মানুহৰ টিকেট লৈছে 35 টকাকৈ। গতিকে যদি আপোনালোক আহে, অলপ যদি সময় বচাব মন আছে, তেন্তে টিকটবোৰ অনলাইন কৰি লৈ আহিব। তো ব'লক এতিয়া আমি আগবাঢ়োঁ। বেটাৰী ৰিক্সাই গেটৰ ওচৰতে নমাই দিয়ে। বিদেশী পৰ্যটকবোৰ আছে, চাওক। বিদেশী পৰ্যটক ঢেৰ আহিছে। তো ব'লা আমি যাওঁ এইফালেদি। মানুহৰ ভিৰ দেখিছে। আৰু 1 ঘণ্টামানে খোলা থাকিব তাজমহল। তো গতিকে ভিৰটো বাঢ়িছে এতিয়া। চাওঁচোন, এতিয়া ৰ'দটো নাই, আহি ভালেই লাগিছে, নহ'লে ইয়াত বহুত গৰম হয়। তো ভিতৰত কেমেৰাৰ কাৰণে ফিজ লয় হয়তো, মোবাইলৰ কাৰণে এনেকুৱা একো নাই। তথাপিও টিকেটকেইটা দেখাই এণ্ট্ৰিটো কৰি লওঁ, তাৰ পাছত আপোনালোকক ভিতৰৰ মই শ্বটছবোৰ দেখাই আছোঁ। তো ব'লক আমি যাওঁ। এইফালেৰে টিকেট কাটি এণ্ট্ৰি হয়। এণ্ট্ৰি গেট, টিকেট চেক কৰিব ইয়াতে। টিকেটবোৰ আমি এনেকৈ মোবাইলত ওলাই লৈছোঁ। আৰু লাইন দেখিছে চাওক।
এণ্ট্ৰি হৈ গ'ল। আমাৰ ৰাইজসকল কুহু অকলে অকলে দৌৰি ফুৰিছে। মোৰ গৰিলা পথটো ৰাখি থ'লে, আনিব নিদিলে। তো ব'লক এতিয়া আমি আগবাঢ়ো। సరి మగరి రి మ పని ద ప మ పని సరి మగరి సని ద ప మగరి మ ప ప మ మ ప ప ప మ ప దని ద ప మగరి గ సా రి మ ప ప ప మ మ ప ప ప మ ప సని ద ప మగరి గ సా ని సరి మగరి రి మ పని ద ప మ పని సరి మగరి సని ద ప మగరి మ ప ప ప మ మ ప ప ప మ పని ద ప మగరి సా তাজ মোৰ পাছফালে দেখিছে আপোনালোকে, সঁচাকৈ বগা মাৰ্বলৰ এটা অদ্ভুত নিদৰ্শন। আহিলেহে সঁচা নিজৰ চকুৰে দেখিলেহে গম পোৱা যায়, সঁচাই খুব ধুনীয়া। এবাৰ ওচৰৰ পৰা চাই আহোঁগৈ, ওপৰৰ পৰা উঠি। তো ব'লক আপোনালোককো দেখাওঁ। ని ద ప మగరి ప ప ప మ మ ప ప ప మ ప దని ద ప మగరి గ సా రి మ ప ప ప మ మ ప ప ప మ ప సని ద ప మగరి గ సా। তাজমহল এটা সপোন আছিল, ইয়াত আহিম চাবলৈ এদিন। ফাইনেলি আহি পালোঁ। মোৰ পাছফালেই দেখিছে তাজমহল। শ্বাহজাহানে সাজিছিল নিজৰ পত্নী মমতাজৰ স্মৃতিত। বগা মাৰ্বলেৰে গোটেইটো সজা আৰু চাৰিওফালৰ পৰা দেখিবলৈ ছেইম। আৰু এইফালে দেখিছে যে এখন গেট হয়। এনেকুৱাকৈ মুঠ 4খন গেট আছে। আৰু এইফালে খুব সুন্দৰ এটা ছানছেটৰ ভিউ। এটা খুব বঢ়িয়া এক্সপিৰিয়েঞ্চ। আমি আচলতে বাহিৰত ঘূৰিব পৰাকৈ টিকেট কৰিলোঁ অনলাইন, কিন্তু ভিতৰলৈ যে যাব পাৰে আপোনালোকে, যিটো মৰিশালি আছে তেওঁলোকৰ কবৰ দিয়া আছে 2জনৰে, সেইটো চাবলৈ হ'লে 200 টকাৰ টিকেট কৰিব লাগে। আৰু জোতা খুলি অলপ ভালদৰে যাব লাগে, কাৰণ এইটো মাৰ্বলসমূহৰ কোনো ধৰণৰ অনিষ্ট নোহোৱাকৈ ৰাখিবলৈ এইটো নিয়ম নীতি বান্ধি দিয়া হৈছে। সেইটোৰ কাৰণে খুব দীঘলীয়া লাইন। আমি ভিতৰলৈ নাযাওঁ আৰু ভিতৰত কেমেৰাও এলাও নাই, গতিকে বাহিৰৰ পৰা যিমানখিনি ভিউজ দেখাব পাৰি এইখিনি মই চেষ্টা কৰিছোঁ ল'বলৈ। তো ব'লক আৰু অলপ চিনেমেটিক শ্বটছ এনজয় কৰক আপোনালোকে। আপোনালোক সকলোৱে জানে যে তাজমহলটো যমুনা নদীৰ একদম পাৰতে অৱস্থিত। গতিকে এইফালে যমুনা নদীখন আছে। তো নদীৰ ওচৰলৈকে গৈ আছোঁ মই। তো আপোনালোককো দেখাওঁ ব'লক নদীৰ পাৰৰ পৰা। তাজমহলটো আচলতে নাৱৰ পৰা আপোনালোক চাব পাৰে, সেইটো বেলেগকৈ টিকট কৰিব লাগে। তো ব'লকচোন যমুনা নদীখন এপাক দেখাওঁ আপোনালোকক। এইখনেই যমুনা নদী। যমুনাৰ পাছফালেই একদম কাষতে একচুৱেলি তাজমহল অৱস্থিত, আৰু এইফালৰ পৰা আহিলে তাজমহল একদম পাছফালেই পৰে। তো যমুনা নদীৰ নাম আপোনালোকে শুনিয়ে থাকে। তো চাওক এবাৰ। আৰু ইতিমধ্যে আপোনালোকে দেখিলে, যিমানখিনি পাৰোঁ ভিডিঅ' ল'লোঁ মই। আৰু এতিয়া সময় হৈ গ'ল তাজমহলৰ পৰা বিদায় লোৱাৰ। সোনকালে যাওঁ, আকৌ আমি দিল্লীলৈকে ঘূৰি যাম আজি। গতিকে আৰু 4-5 ঘণ্টামান লাগিব আমাৰ দিল্লী পাওঁতে। বেছি পলম নকৰোঁ, এতিয়ালৈকে লাঞ্চ কৰাই নাই। তো তাজমহল চাই কেনেকুৱা পালে কমেণ্টত জনাব। আশা কৰোঁ ভাল পালে আপোনালোকে। খুব ভিৰ হয়, গতিকে ভিডিঅ'বোৰ লোৱাত অলপ প্ৰব্লেম হৈছিল। তথাপিও যিমানখিনি পাৰোঁ মই অলপ দেখনীয়াকৈ ভিডিঅ'বোৰ ল'বলৈ চেষ্টা কৰিলোঁ। তো ব'লক এতিয়া আমি তাজমহলৰ পৰা ওলাই যাওঁ আৰু লাঞ্চ কৰোঁ। লাঞ্চ কৰি আপোনালোকক লগ পাই আছোঁ। বহুত ৰাতি হ'ল, কিবাকৈ আহি পাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিলেই ডিষ্টেঞ্চটো বহুত বেছি আছিল। তাজমহলৰ পৰা আমি ওলাওঁতেই আন্ধাৰ হৈছিল। আৰু ৰাস্তাত মথুৰা আৰু যিটো শ্ৰীকৃষ্ণ জন্মভূমি বুলি এটা জেগা আছিল, হাইৱেৰ পৰা অলপ সোমাই যাবলগীয়া আছিল। সেইখিনিলৈকে আমাৰ বৰ বিশেষ যোৱা নহ'ল, ৰাস্তাৰ পৰাই অলপ চালোঁ।
আৰু সেইখিনি পাওঁতে পাওঁতে আমাৰ অলমষ্ট 8টা 8:30 মান বাজিছিল ৰাতি গতিকে বৰ বিশেষ ভিডিঅ' বনোৱা নহ'ল মানুহবোৰৰ অৱস্থা নাই ৰাতিপুৱাই ওলাই যোৱা আমি গম পাই ভিডিঅ' আপোনালোকৰ লগত আছেই চব শুই গ'ল এতিয়া চবৰে গা বেয়া বৰ বিশেষ টানি নাথাকোঁ আৰু ময়ো ভিডিঅ'টো আপোনালোকে জনাব দিনটোৰ আজি ভিডিঅ'খিনি চাই কেনেকুৱা পালে আশা কৰোঁ ভালেই পাইছে চাগে আৰু কিবা যদি ইনফৰমেশ্যনছ দিব লগা আছিল সেইখিনি মই কমেণ্টতে লিখি আপোনালোকক জনাই দিম আজিলৈকে এৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ তো গুড নাইট pa pa ma pa 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 ma pa ni da pa ma ga re sa